হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি গৈ আছোঁ জীয়াদল মুখ। এতিয়া আমি গৈ আছোঁ লাহে লাহে খোজকাঢ়ি পাইছোঁগৈ আৰু কিমান ডোখৰ পাইছোঁগৈ আৰু এইফালে গৈছে আমাৰ এইকেইটা হিৰোকেইটা আৰু কি ক'ম আৰু নিজকে হিৰো বুলি কোৱা মানুহকেইটা এইজনে কয় হয় একদম সঁচা কথা। हौले से धीमे से मुझको बाहों में বতৰটো মজা, গৈ মজা লাগিছে আৰু চবফালে মজা আৰু এইফালে আকৌ লগৰকেইটাৰ লগত মজা আৰু আছে 4 কিলোমিটাৰমান। এতিয়া আহিলোঁ কমেও 4 কিলোমিটাৰ। আজি চিধা গৈ চাওঁ। অলপ জিৰণি, পাহাৰৰ ওপৰত জিৰণি অলপমান। পুৰা মানে এনেকুৱা ঘাম ওলাই গৈছে নহয়, হেভি লাগি গৈছে। এইফালে আহিছে, এইকেইটা আহি আছে। আমি পাহাৰে খোজকাঢ়ি উঠি গৈ আছো আৰু কি ক'ব আৰু উপায়টো নাই। এতিয়া আকৌ হোষ্টেললৈ যাবলৈ আকৌ বহুত সময় লাগিব মানে। আহোঁতে ইমান সময়, কমেও 2 ঘণ্টা লাগিলে এতিয়ালৈকে। 9 কিলোমিটাৰ ৰাস্তা মানে আমি আহোঁতে বেলেগ ছাইডৰ পৰা আহিলোঁতো, সেইটো কাৰণে বহুত হেৰি হৈ গ'ল মানে, দূৰ হৈ গ'ল, নহ'লে ইমান দূৰ নহয়। ওখ পাহাৰ উঠিব লাগে। পাহাৰত এনেকৈহে উঠে। ভাই হেভি ভাগৰ লাগিছে। जब तक तोड़ेंगे नहीं तब तक छोड़ेंगे। জিদান পাৰিছানে? আমি এতিয়া আছো চবতকৈ ওখত, মানে বহুত ওখ। এই জেগাটো ইয়াতে অক্সিজেনৰ পৰিমাণো বহুত কম। এতিয়া মানে আমি অক্সিজেনৰ কাৰণে মানে তললৈ যাব ওলাইছোঁ, মানে বহুত কম মানে ইয়াত অক্সিজেন। জিদানে পাৰাই নাই, জিদানে যেনে তেনে আহি আছে। ভাই আৰু বিশেষকৈ এটা ডাঙৰ কথা, মানে আমি ভাবিছিলোঁ জিদানে নোৱাৰিব বুলি। আমি গোটেই গ্ৰুপটোৱে কথা পাতিছিলোঁ যে জিদানে নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। কিন্তু জিদানে এতিয়ালৈকে ইয়াত মানে ধুনীয়া পাৰফৰ্ম কৰি আছে আৰু একদম মজা। থেংক ইউ ধন্যবাদ। জিদান আকৌ এবাৰ আহিবানে এনেকৈ? আহিম বাৰু। মজা। शाबाश बेटा, बहुत बढ़िया। এই ঘৰটো সোমাই চাব লাগিব, চাওঁ গৈছোঁ। কিন্তু বেলেগৰ ঘৰত সোমাবলৈ বেয়া নহয়, নাযাওঁ। এইটো ভিউ চাওক, হেভিকে ফটো শ্বুট চলি আছে। অম্বুধৰ মিলি কেনেকুৱা লাগিছে? আজি ভাল লাগিছে, লগত জিদান আহিছে আমাৰ। এতিয়াও নোযোৱা মানুহ জিদানৰ মানে অনবৰত মানে ৰুমতে বহি মেলি কিতাপ পঢ়ি থাকে আৰু একদম মানে ধুনীয়া এনেকুৱা মানে ঘৰৰ এটা কথাও নুশুনা নহয়। আমি কেতিয়াবা মনে জীয়াদল পাই যাওঁ, চাই মদ খাই দিওঁ। আজি চাইমত আনিছোঁ কিন্তু দেই। নাই অনা দেই, এইটো মোৰ ঘৰৰ মানুহে চাইছোঁ যদি এইটো মিছা কথা। চাইমত নাই অনা, একো নাই অনা, খাওঁতে দেখাম ভিডিঅ' ধুনীয়াকৈ। ইয়াৰ নাম অম্বুধৰ মিলি, গাঁওবুঢ়া। এইটো শব্দ ইউজ নকৰিবি ন, এইটো কাৰ্বি কেঞ্চেল কৰিবি দেই। চিন্তা নকৰিবি, গাঁওবুঢ়া আমাৰ। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। আছে অৱশেষত আহি আমি এনেকুৱা এটা জেগা পালোঁ আৰু ইয়াৰ পৰা আমি এতিয়া যাব লৈছোঁ। এইটো ব্লগাৰ কপিল মুনি।
আছে, এইবিলাক কিবা কিবি কামৰ কাৰণে থৈছে চাগে, কিন্তু ৰাস্তা পাতি পৰা ধুনীয়া সুবিধা আছে দেই। সেইটো চাওক না, এই নাৰিকলৰ বাগিচা, এইবিলাক মানে আমি মানে বেলেগ এটা ৰাস্তা দি অহাৰ কাৰণে আজি বহুত লাভ হ'ল। এই নাৰিকল তামাক ন, এইটো চাওক না, এইটো কি খেতি হয় জানো, তামাক তামাক নেকি এইটো। আৰু ইয়াত অলপমান আমি ফটো চটো মাৰি লওঁ, এখন বনাবলগীয়া ব্ৰিজ হ'লে মানে এইটো ৰাস্তা চাস্তা এইডোখৰ অকণ বেয়া আছে ৰাস্তাটো, সেইটো ভাল হৈ যাব। আৰু এইখিনি কি হয় জানো, কি ফুল হয় জানো, ফুল হয় আৰু নাজানো। আৰু এইফালে ফটোগ্ৰাফাৰ নিগাং ল'লে এইটো আমাৰ মই এটা তলত যাওঁ দেই। তলত যাওঁ এতিয়া। আৰু এয়া আমি বহুত ডাৱৰীয়াকৈ ওলাই আহিছিলোঁ, এতিয়া অলপ অলপকৈ ৰ'দটো ওলাইছে অলপমান। আৰু এইখিনিতে আহি এজোপা মানে একদম পূৰা আকৰ্ষণীয় গছ দেখিলোঁ। নিগাং ভাই ফটোগ্ৰাফাৰ, ভাল বস্তু এটা দেখিছে, ফটো তোলা তোলা। আৰু এইফালে চাওক কি ধুনীয়া দৃশ্য, জিৰাণ ভাগৰত বহি গৈছে আহিছে। আৰু আজি মানে বতৰটোৱে এনেকুৱা যে আহিবলৈ বাধ্য হৈ গৈছে। ইয়াতে ব্ৰিজ বনি আছে, कोई बात नहीं, बनाने दो। ভিতৰৰ জেগাত থাকিব মন যায়, কটীয়া গা ধুবলৈ আছে বোলে, দলঙৰ পোজ বনাই আছে। আৰু এইফালে চাওক চব জীয়া ঢলৰ দৃশ্য। যদি এই ভিডিঅ'বিলাক ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু নতুন নতুন ভিডিঅ'ৰ কাৰণে। ভাগৰ লাগি গৈছে। আহি অৱশেষত পালোহি আমাৰ গন্তব্য স্থান জীয়াঢল মুখ। আৰু ইয়াত আমি এতিয়া খাওঁ প্ৰথমতে, তাৰপিছত গা ধুওঁ নে নুধু চাই লওঁ, মানে ঠাণ্ডাটো বহুত হৈছে ইয়াত। এনেকৈ নৰ্মেল কাপোৰতে আমি মানে অলপমান ঠাণ্ডা অনুভৱ কৰিছোঁ। অলপ ঠাণ্ডা মানে নহয়, মানে বহুত ঠাণ্ডা অনুভৱ কৰিছোঁ। সেইকাৰণে মানে ভাবিছোঁ কি কৰোঁ, গা ধুওঁ নে নুধু। আৰু চাই লওঁ, চবৰ মতামতটো লৈ মেলি আমি গা ধোৱা হ'ব। আৰু এইফালে কপিল শুনি এইফালে এনজয় কৰি আছে, উঠিছেনে কপিল? সেইকেইজনো গৈ আছে শিলগুটিৰ মাজে মাজে, ময়ো গৈ আছোঁ। ভাগৰ লাগিছে, কোনে হেল্প কৰিব, কোনে দাঙি নিব, বতৰো নাই ওচৰে পাজৰে। আহি পালোঁ যেতিয়া আহি পালোঁ আৰু জেগাতে অলপমান এনজয় কৰি লওঁ। মানে আমি এতিয়া ইয়াতে খোৱা বোৱা অলপ কৰি লওঁ। এতিয়া বিনোদক ফটো মাৰিম। हौले से धीमे से मुझको बाहों में भर लो ना तुम, नरम सी सांसों में मुझको आहों में भर लो ना तुम। ফাৰ্ষ্ট টাইম স্প্ৰাইটৰ লগত ব্ৰেড।
मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। মানে শেষত গা চা ধুই ল'লোঁ হোষ্টেলত মানে ৰঙা ৰঙা পানী সেইকাৰণে তাত গা ধুবলৈ এলাহত মানে ইয়াতে গাটো ধুই ল'লোঁ এতিয়া যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব